ঐ, আমি আজি বহু বছৰৰ পিছত এই বাটেৰে আহিছোঁ, নহয়নে মৃদুস্মিতা? হয়তো শৈশৱতে কিমান যে এইফালে অহা যোৱা কৰিছিলোঁ আৰু সৌ পাহাৰৰ বাটে বাটে গৈ সেই শীৰ্ষত আমি যে প্ৰাণ খুলি চিঞৰিছিলোঁ, তই মোৰ নাম আৰু মই তোৰ নাম। বৰ্তমানতো তই ব্যস্ত, মই ব্যস্ত নিজৰ কৰ্মৰ কক্ষপথত। হ'ব আজি আকৌ যাওঁ সেই পাহাৰৰ শীৰ্ষলৈ। প্ৰকৃতিৰ সৌন্দৰ্যৰে প্ৰাচুৰ্য বিয়পাই থকা বিভিন্ন ফুলবোৰ, এজাক মৃদু বৰষুণৰ লগতে চেঁচা বতাহ, যিয়ে আকৌ ধুৱাই থৈ যাব দুজনীৰে মনৰ কিছুমান বিষাদ। ঐ সংঘমিত্ৰা, এইফালে চাহিচোন চা, কেনেকৈ ডালত বহি সিটো চৰাই কাষৰ চৰাইটোক নিজৰ পাখিৰে বৰষুণৰ টোপালৰ পৰা আৱৰি ধৰিছে। কিমান তুষ্ট অনুভৱ হয় ন? লাহে লাহে ধাৰাসাৰে নামি আহিছে বৰষুণ জাক। মেঘে গুজৰি গুমৰি আহিছে, আন্ধাৰে পোহৰক সামৰি ল'ব ধৰিছে। কিন্তু মধুস্মিতা আৰু সংঘমিত্ৰাই যে সেই পৰিস্থিতিক প্ৰাণে প্ৰাণে নিজৰ কৰি ল'বলৈ যেন কুণ্ঠাবোধ কৰা নাই। নিজৰ বন্ধুত্বৰ সম্পৰ্কয়ে ঠেলি দিছে শৈশৱলৈ। দুয়োৰে মাজত লুপ্ত হৈ প্ৰাণ খুলি সেই আগৰ দৰে মুক্ত আকাশলৈ চাই হাত দুখন মুকলি কৰি চিঞৰি ক'বলৈ ধৰিলে, সংঘমিত্ৰা মোৰ প্ৰাণৰ বান্ধৱী জনম জনমলৈ, মধুস্মিতা মোৰ প্ৰাণৰ লগৰী জনম জনমলৈ। আৰু লগে লগে দুয়ো এজনী আনজনীক সাৱটি ধৰিলে। দুয়োৰে চকুৰে এসাগৰ মৰমৰ ঢৌ নিগৰি আহি বৰষুণৰ টোপালৰ লগত মিলি গ'ল। অতি উল্লাসেৰে সংঘমিত্ৰা আৰু মধুস্মিতা ঘৰলৈ ৰাওনা হ'ল। ধন্যবাদ। दिलों के मोहल्ले जाके तेरी मेरी बातें करना, जहाँ पर की बात